হেল্ল' এভৰিৱান, আজি চাগে সাজি কাচি ওলোৱা দেখি আপোনালোকে মন কৰিছে। আজি মোৰ একমাত্ৰ ভতিজাজনী তুলনি বিয়া। আজি ওচৰতে থাকে, দাদা কামৰ সূত্ৰে ইয়াতে কোৱাৰ্টাৰতে থাকে, মাহঁত থাকে সোণাৰীত। মা আহিছে, দেউতা ৰখীয়া নোপোৱাৰ কাৰণে আহিব নোৱাৰিব, হয়তো কালি আহি গ'ল আৰু এতিয়া যাবলৈ দেৰিয়ে হৈছে। এয়া মোৰ মনে ওলাই লৈছে, এয়া মোৰ মনে উৎপাত ওলোৱাৰ লগে লগে আৰু যি পাৰোঁ দেখাই যাম। যিহেতু জানেই সকলোৱে যে ডাঙৰ বা নোহোৱা হোৱা বেছিদিন হোৱাই নাই, সেই সৰুকৈ নিয়মটো কৰিছে। সৰু বা আহিব নোৱাৰে, ভিনদেউৰ ভিনীয়েক ঢুকালে যিহেতু সৰু বা আহিব নোৱাৰে, গতিকে একেবাৰে সৰুকৈ কৰিছে। তেনেকৈ যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া মমন ৰেডি, আমাৰ হিৰ' ৰেডি। আৰু এয়া আমাৰ কইনা নিয়ৰক গা পা ধুৱাই আনি বহাইছে আৰু ওচৰৰ বায়েক এগৰাকীয়ে ধুনীয়াকৈ সজাই দিছে আৰু নামতিসকলো ওচৰতে বহি আছে। আৰু আমাৰ মৌমনেও বায়েকহঁতক চাই খুবেই ভাল পাইছে, চিঞৰি আছে ফূৰ্তিতে। বাজনী কি কৈছে চোৱাচোন। আৰু এই নামতিসকল আমাৰ পুৰণা চিনাকি হয়, আমোদৰ হয়, ওচৰতে থাকে তেওঁলোক আৰু সকলোৱে খুব ফূৰ্তি কৰে বিয়ানামেৰে। আপোনালোকে বিয়ানামবোৰ শুনি যাবচোন, খুবেই ভাল পাব শুনি। এই কোৱাৰ্টাৰটোৰ পৰাই মই যিহেতু বিয়া হৈছোঁ, দাদাহঁত এতিয়া থাকে, মাহঁত সোণাৰীত থাকে যিহেতু। আৰু এতিয়া এয়া চাহ দিবলৈ লৈছে বৌহঁতে। আৰু এয়া কইনাৰ এনায়েক অৰ্থাৎ বৌৰ মাকে নাম গাবৰ বাবে শৰাই আগবঢ়াইছে। এয়া বৌমাক, এয়া মোৰ মা। আৰু এইপিনে আমাৰ বৌও জীয়েকৰ অকণমান ফটো তুলি থৈছে আৰু মই আৰু মোৰ মন। আমাৰ গৃহস্থহঁতে চাহ খাইছে। আমাৰ কইনাই সাজিবলৈ পাই খুবেই ফূৰ্তি মনটো, আৰু লগতে মাক এপিনে যোৱা নাম জুৰি আছে, আপোনালোকে শুনকচোন ভালদৰে। এইফালে মাহঁতেও একেলগে গোপিনীৰ লগতে বহি চাহ খাইছে। আৰু এতিয়া এনায়েক আৰু আইতাকে শৰাই আগবঢ়াইছে, তেওঁলোকক শৰাই খুজিছে যিহেতু। দেউতাক মাতিব দেউতাক। আমাৰ এই বিয়াৰ পৰম্পৰা আৰু বিয়ানামবোৰ ইমান ধুনীয়াকৈ আয়তীসকলে গাইছে যে মোৰ কাটি দিবলৈ মন নগ'ল, সেয়ে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। বিহু গাবলৈ কৈছে।
এনাইক যাওক আকৌ এপাক মাৰি দিয়ক নালাগে হ'ব আৰু এয়া আমি পেহাক পেহীয়েকে শৰাই আগবঢ়াইছোঁ ল'ৰাই যিহেতু ভিডিঅ' কৰিলে মই নচাডোখৰ ভিডিঅ' কৰা নহ'লে ফেন কেইজন উঠাই থওঁ ন অঁ ষ্টাইলতে বহি থাকিলে ভাল আকৌ অঁ না আমৈ এজনী মা বাকী আমৈ এজনী ওচৰৰ আমৈ খুজিছে দেই ৰেডি কৰক এইজনী আমাৰ ভতিজা একমাত্ৰ কিছুমান নিয়ম মৌমনক লৈ অসুবিধা হোৱাৰ বাবে ভিডিঅ' কৰা নহ'ল।
আৰু এইফালে আমাৰ বৰ্তাহঁতৰ বৌ হয়, ডাঙৰ দাদাৰ বৌ। আৰু এয়া আমাৰ বৰমা অসুখ তথাপিও হেঁপাহত আহিছে। আৰু কইনাৰ কাষত এগৰাকী আমাৰ বাইদেউ। আৰু এতিয়া শেষত ফটো মাৰিবলৈ লৈছে সকলোৱে। মই থাকি গৈছিলোঁ, সেই পিছত ফটো মাৰি ল'লোঁ। খোৱাৰ পৰ্বখিনি মই ভিডিঅ' কৰিছিলোঁ যদিও ক্লিপটো মিছ হৈ গ'ল, সেয়েহে দেখাব নোৱাৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব।